হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ এটা বিশেষ সূত্ৰে আমি গম পাওঁ যে জোনাই মুকুংচেলেক ৰেলৱে ষ্টেচনত প্লেটফৰ্মত বহি ড্ৰাগছ সেৱন কৰি আছে বুলি আমি গম পালোঁ। আৰু গম পাই আমি গৈ ওচৰ পাওঁতে ল'ৰাকেইজন পলাই গৈছিলে। পলাই যোৱাৰ পিছত আমি খেদি দুটা ল'ৰাক আমি ইতিমধ্যে ধৰিছোঁ। ধৰি আমি জোনাই আৰক্ষীক আমি চমজাই দিছোঁ। জোনাই আৰক্ষীয়ে পইচা আৰু ড্ৰাগছসহ একেলগতে ল'ৰাকেইজন লৈ গৈছে। হয়, আমি ৱেইটটো একচুৱেলি আমি নাই চোৱা, কিন্তু ড্ৰাগছ আৰু কেছ পইচা আছিলে, দুয়োখিনি একেলগতে লৈ তেখেতলোকে ইয়াতে চিজ কৰিছে। চিজ কৰি ল'ৰাকেইজনক কৰায়ত্ব কৰিছে। হয়, এটা কথা আমি ক'ব লাগিব, যোৱা 11 তাৰিখে আপোনালোকৰ প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছিলে যে লাইভ হৈ থাকোঁতে তেখেতলোকে প্লেটফৰ্মত বহি যি ধৰণে ড্ৰাগছ সেৱন কৰিছিলে, সেই ড্ৰাগছ আজি পুনৰবাৰ আজি 4 দিনৰ পিছত আজিৰ ডেটত ছেম জেগাত ছেম একেটা ষ্টাইলতে যি মুক্তভাৱে ড্ৰাগছ সেৱন কৰি আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে আমি ৰেলৱে বিভাগৰ যি দুটাকৈ বিয়াগুম বিভাগ আছে, GRPF আৰু RPF, তেওঁলোকক আমি ধিক্কাৰ জনাইছোঁ যে তেখেতলোকে তাত থকাৰ পিছতে তেখেতলোকৰ প্লেটফৰ্মত কেনেকৈ মানে দিনত অপেনকৈ ড্ৰাগছ সেৱন কৰিবলৈ ইমানখিনি সাহস পাইছে। আমি সন্দেহ কৰিছোঁ যে নিশ্চয়কৈ এই ড্ৰাগছ চক্ৰটোৰ লগত জড়িত হৈ আছে, ৰেলৱে বিভাগৰ পুলিচ প্ৰশাসন জড়িত হৈ আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু আমি ৰেলৱে বিভাগক আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ অন্তিমটো ষ্টেচন জোনাই ৰেলৱে মুকুংচেলেক ষ্টেচন, এই ষ্টেচনটোত অকল অসমৰে মানুহ নহয়, আমাৰ অসমৰ ওচৰতে যিখন অৰুণাচল আছে, অৰুণাচলৰ বহু মানুহে ইয়াত অহা যোৱা কৰে। আৰু এনেবোৰ ঘটনাই মানে জোনাই ৰেলৱে ষ্টেচনৰ বদনাম হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি ৰেলৱে বিভাগক আমি আহ্বান জনাইছোঁ যে ইয়াত যিসকল ডিউটিত আছে, GRPF হওক বা RPF হওক, তেখেতলোকক যাতে অতি সোনকালে বদলি কৰি এটা শক্তিশালী টীম দি যাতে জোনাই ৰেলৱে ষ্টেচনটোৰ গৰিমাটো ৰক্ষা কৰে। জোনাইৰে এজন ৰডকেট বুলি শুনিছোঁ আৰু এজন হাবিগাঁও বুলি আমি শুনিছোঁ। দাদা কথা এটা সুধো, এই যিটো আপোনাৰ মুকুংচেলেক অঞ্চল ৰেল ষ্টেচনত দাঁতিকে পৰিয়াল, মানে কাঠপুৰৰ নিচিনা গঢ় লৈ উঠিছে আপোনাৰ ড্ৰাগছ মাফিয়া। হয়, নিশ্চয়। ক্ষেত্ৰত কিবা অসম পুলিচ, অসম চৰকাৰখনক কিবা আপুনি ক'ব বিচাৰিব নেকি? হয়, আমি মাত্ৰ এটাই আমি দাবী জনাব বিচাৰিছোঁ যে তাত দুটাকৈ বিয়াগুম বিভাগ থাকোঁতে কি ধৰণে মানে অপেনকৈ তেনেকৈ ড্ৰাগছ সেৱনৰ দ্বাৰা ড্ৰাগছ ভাং সেৱন কৰি প্লেটফৰ্মত মানে মুক্তভাৱে চলি আছে, সেইটোক আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে GRPFো জড়িত আছে নেকি বুলি। GRPFৰ নিশ্চয় কাষতে আজি যি দুজন ল'ৰা কৰায়ত্ব কৰিছে আৰক্ষীয়ে, নিশ্চয় কাষত GRPFৰ লগত লাগি থকা এজন ব্যক্তিয়ে বিক্ৰী কৰে বুলি তেখেতলোকে জানিব দিছিলে। ইতিমধ্যে পুলিচ প্ৰশাসনে তালাচী অব্যাহত ৰাখিছে।